অখিল গগৈ জিকি অহাটো কামনা কৰোঁ সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্যত দি আছে সেইটো অৰুণোদয় ভয় দেখাই দিব নালাগে তাৰমানে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো আপোনালোকে ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্ল্যাকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বিজেপি হলে অৰুণোদয় দিম আপোনালোকৰ সময়ত ক'ব পাৰিব আপুনি কৈ আছে অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানী ডন ইণ্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক উৰুৱাই লৈ যাব আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত দিব লাগে মই হ'ব কি কৈছে কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে মানে কেইজনমানক দি ব্লেকমেইল কৰে 3000 দিম বুলি কয় 1250 টকা নহয় 3000 দিম বুলি কয় 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব নালাগে জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওক হ'ব মই বন্ধ কৰি চাওক চাহ বাগানক 5000 নিদিও বুলি কওক ইলেকশ্যনত বন্ধ কৰি চাওক ইলেকশ্যন আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকি হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰ মানে অলপ আগতে আপুনি চবে নিজৰ নিজৰ কথা ৰাখিব পাৰিব ইয়াতো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলক এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহে কেনে এনে নুজুজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব কৈ দিলে কেনেকে হ'ব আপুনি কিয় কৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব এইটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় মই কৈছো আপুনি কৈছে অখিল গগৈ উৰুৱাই নিব মই কৈছো আপোনাক তাতকে জোৰেৰে উৰুৱাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ পুৰিছে ধন্যবাদ থেংক ইউ মাননীয় অধ্যক্ষ মহোদয়